ঘৰৰ খেতিৰ লাও সোৱাদো ইয়াতে বিচাৰি পাওঁ গতিকে 50 টকাত লাও এটাকে লৈ যাওঁ ভাবিলো যেহেতু এয়া লাওৰ বতৰ গতিকে আজি লাওকে ৰান্ধি খাওঁ যেনেদৰে অধিক মাছত বগলী কণা হয় তেনেদৰে অধিক লাওত মইজনী কণা হৈছো কাৰণ মই বিচাৰিয়ে পোৱা নাই কোনটো লাও ভাল হ'ব কোনটো লাও বেয়া হ'ব আৰু এনেধৰণে বহু সময় ধৰি চলা পৰীক্ষা নিৰীক্ষাৰ অন্তত এটা লাও খোৱাৰ বাবে উপযুক্ত হ'ব ভাবি সেইটোকে লৈ ঘৰলৈ বুলি ৰাওনা হ'লো আৰু অইন দিনৰ দৰে আজি ঘৰত আহি দেখো মালতী হেনো মুদ্ৰা আৰম্ভ কৰি দিলে আৰু মালতী মুদ্ৰাক প্ৰশংসা কৰি আজি তাইক পুৰস্কৃত কৰাব এটা শকত ধনৰ টোপোলাৰে पैसा ही पैसा होगा মানে কি হৈছে দুদিনমানৰ পৰা মনটোৱে কৰে লাও খাওঁ সেই লাও আনিবলৈ ওচৰৰ গাঁৱলৈ যাওঁ সোৱাদৰ জুতি যিহেতু ইয়াতে বিচাৰি পাওঁ বেলেগতনো আৰু বেলেগ কি বিচাৰি যাওঁ আৰু ইয়াৰ লগে লগে এখন ফুলাম চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি লাও দুচেও কৰাৰ দৃশ্য কেমেৰাত বন্দী আৰু ইয়াৰ লগে লগে আজিৰ খাদ্য তালিকাৰ মুখ্য উপাদানৰ ভূমিকা পালন কৰা ৰঙালাওটো ধুই লৈ কটা কুটাৰ ব্যৱস্থাও কৰি থকা হৈছে ৰঙালাওৰ লগতে আজিৰ দুপৰীয়া আহাৰৰ তালিকাৰ অন্য এক জনপ্ৰিয় নাম হ'ল কলা কচু ৰঙালাওৰ লগতে কলা কচু শোভাবৰ্ধন কৰিব দুপৰীয়াৰ আহাৰত আৰু মাজে সময়ে দেহৰ হিমগ্লবিনৰ প্ৰতি লক্ষ্য ৰাখিও কলা কচুৰ ভক্ষণৰ প্ৰয়োজনটো আহিয়ে পৰে অনিচ্ছা সত্ত্বেও বেলেগৰ মৌলিক প্ৰয়োজন বেলেগ কিন্তু আমাৰ টিকুৰ মৌলিক প্ৰয়োজনটো অলপ বেলেগ ধৰণৰ খোৱা আৰু খোৱা তাৰ বাহিৰে বেলেগ মৌলিক প্ৰয়োজন তাৰ নাই হয়তো টিকুৰ ক্ষেত্ৰত দুবিধৰ বাহিৰে আৰু বেলেগ মৌলিক প্ৰয়োজনে নাই কিন্তু মোৰ দেহত আকৌ ভিটামিনৰ প্ৰয়োজন বাৰু কৈ আছে বজাৰৰ পৰা বহুবাৰ লাও এটাতকৈ বেছি দাম দি পামকিন চিড কিনি আনিছো সেইকাৰণে এবাৰ ভাবিছো লাওৰ গুটি কেইটা অকমান নিমখ দি কেনে ভাজি কেনে খাই চাম কেনেকুৱা লাগে যদি একে যেন লাগে তেতিয়াহ'লে ইয়াকে খাব পৰা যাব আৰু বজাৰৰ পৰা কিনি অনা লাওৰ গুটি কেইটা আৰু ঘৰতে প্ৰস্তুত কৰা লাওৰ গুটি কেইটাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে গতিকে মই আৰু বিশেষ বেলেগ নকওঁ কেৰাহীৰ তেল চোতা লৰাগৰ বেল জীৱনটোত চলি আছে আকৌ নানান খেল সেই বহিল ৰাইজৰ মেল ৰবা মালতীক বিচাৰো মালতী আকৌ ক'ত গেল আৰু ইয়াৰ লগে লগে আজিৰ এই ৰন্ধা বঢ়া অনুষ্ঠানটিৰ মুকলি কৰিলে পিঁয়াজ আৰু জলকীয়াই মিলি আৰু এইখিনিতে অতি গুৰুত্বপূৰ্ণভাৱে মন কৰিবলগীয়া কথাটো হ'ল যে সোৱাদ অনুসৰি নিমখ আৰু প্ৰয়োজন অনুসৰি ৰং ঢালিবলৈ জানিব লাগিব আৰু এই কথাষাৰ কেৱল তৰকাৰীৰ লগতে নহয় জীৱনৰ লগতো প্ৰযোজ্য দস্তুৰ মত হ'ব পাৰে এই খাদ্যবিধ বহুত জনপ্ৰিয় কিন্তু মই একেবাৰে দেখিব নোৱাৰো কিন্তু বাধ্যত পৰি খাবলগীয়া হৈ যায় আৰু ইয়াৰ লগে লগে আনফালৰ দৃশ্য কেমেৰাত বন্দী টিকুৱে গা ধোৱাৰ ওপৰত বহুত বেছি বিশ্বাস নাৰাখে যদিও কেতিয়াবা বাধ্যত পৰি গা ধুবলগীয়া হৈ যায় বেচেৰা টিকু চাই লওক গা ধোৱাৰ 5 মিনিট পাছৰ দৃশ্য এয়া গাটো ধুই আহিছিলে মাত্ৰ মাটিত বাগৰি পুতুৰ হৈ গ'ল নহয় लेकिन ये साला कर क्या रहा है यहाँ पे मतलब वो अलग ही लेवल का बंदा था যদিওবা আজি নিৰামিষ আহাৰ দুপৰীয়া সাজৰ সৌন্দৰ্য বৰ্ধন কৰিছে কলা কচু ৰঙালাও বিলাহী ইত্যাদি উপাদানে মিলি ৰন্ধা বঢ়া সামৰণি মাৰি এতিয়া মাৰ যৌতুকত অনা কাঁহী বাতি কেইযোৰা উলিয়াই ললো একেবাৰে একো নাখাওঁ একো এটা ঘৰত নাই বাহিৰলৈ গৈ আহো নেকি চাই নালাগে যাব বাহিৰলৈ অলপ কষ্ট কৰিলে ঘৰতে সকলো পায় আৰু ইয়াৰ লগে লগে কচু আৰু জলকীয়াৰ জুতিৰ সৈতে আজিৰ ভিডিঅ'টিৰ সমাপ্তি